নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোক সকলোকে দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বন্ধুসকল, আজি যিহেতু দুৰ্গা পূজাৰ প্ৰথমটো দিন, তো সেইটো কাৰণে মই ভাবিছোঁ যে আপোনালোকক আমাৰ ডিব্ৰুগড়ত পূজা কোনখন মণ্ডপত কেনেকৈ পাতিছে সেই সকলোবোৰ আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ, যাতে আপোনালোকেও পূজাত যোৱাৰ আগত গম পাব ক'ত পূজা কেনেকৈ পাতিছে। आज स्टार्टिंग है, काले पास के सब कोई लाइटिंग आज बंद
লাইটত চেহেৰা মানে পিকচাৰ লগাই দিছে নি বিৰাট কোহলি নেকি सुंदर हो, डेवलप करें और आप